বন্ধু মেলি দে তোৰ দুখনি হাত। এনেকুৱা কিবা স্মৃতি আছেনে যিটো আপুনি কেতিয়াও পাহৰিব নোৱাৰে মহাবিদ্যালয়খনৰ লগত জড়িত? এটা স্মৃতি বুলি নকওঁ, বহুতেই স্মৃতি আছে। বিশেষকৈ নাটকৰ লগত দক্ষিণ কামৰূপ মহাবিদ্যালয়ত মই বহুতো মধুৰ স্মৃতি আছে। নমস্কাৰ, আৰ্ট কিটচেন 0.2লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনৰ অনুষ্ঠানত। আৰু এই অনুষ্ঠানতেই আমি লগ পালোঁ এসময়ৰ প্ৰাক্তন ছাত্ৰীসকলক। আহকচোন তেওঁলোকৰ আমি মনোভাৱ জানি লওঁ। আজি দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ তীৰ্থ মিলনৰ হেৰি ঘটিছে। আপোনালোকৰ অনুভৱ কেনেকুৱা আজি? ইমান বছৰৰ মূৰত আপোনালোক গোটেইসকল গোট খাইছে, কেনেকুৱা অনুভৱ? বিৰাট ভাল লাগিছে। আমি 94 বেটছৰ হয়। আজি যে দক্ষিণ কামৰূপ কলেজৰ এইখিনিয়ে যে আমাক সুবিধাখন লগ হোৱাৰ যে সুবিধাখন দিলে, সেইটো কাৰণে আমি অতিশয় আনন্দিত হৈছোঁ আৰু অশেষ ধন্যবাদ জনাইছোঁ কলেজ কৰ্তৃপক্ষক। আৰু খুব ভাল লাগিছে আজি চব। আপুনি কোনটো বেটছৰ আছিলে আপোনালোক? 94 বেটছ ওলাইছোঁ। আপোনালোক যেতিয়া পঢ়ি আছিলে আৰু এতিয়াৰ মানে আপোনালোক পঢ়ি থকাৰ সময়ৰ দক্ষিণ কামৰূপ মহাবিদ্যালয় আৰু এতিয়াৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ কিবা পাৰ্থক্য পায়নে? বহুত পাৰ্থক্য। আগতেতো আকাশ পাতাল। আগতে ইমানবোৰ নাছিলে, এতিয়া বহুত বিল্ডিং চিল্ডিংবোৰ সুবিধা হ'ল। ধুনীয়া মানে লন চন হ'ল। আগত এনেকুৱাবোৰ নাছিলে। কেণ্টিন চেন হ'ল। এতিয়া কি কয় এই হেৰি লেব চেববোৰ ভালকে হ'ল। বহুত ভাল হৈছে। তেতিয়া ইমান হেৰি তথাপিও নাছিলে। দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ মানে খ্যাত আপোনাৰ বৃন্দাবন। বৃন্দাবনত আপোনালোকৰ মানে কেনেকুৱা আছিলে? বৃন্দাবন নাছিলে আমাৰ সময়ত নাছিলে। আপোনালোকে সময়বোৰ আমাৰ ক্লাছ শেষ হোৱাৰ পাছত আপোনালোকে সময়বোৰ কেনেদৰে অতিবাহিত কৰিছিলে? আমি গছৰ তলত চবেই লগ হৈ পেলাই অফ পিৰিয়ডৰ সময়ত বকুল গছৰ তলত অফ পিৰিয়ড এনেকে কমন ৰুম এনেকে আমি হেৰি কৰিছিলো। নাছিলে গোটেই মানে মোৰ লেব আছিলে, গছ আছিলে। দক্ষিণ কামৰূপক যিহেতু এখন সাংস্কৃতিক দিশত খুব আগত আছিলে দক্ষিণ কামৰূপ মহাবিদ্যালয়ত, বহুতে বাৰ্ষিক অনুষ্ঠান বিলাকত নিজৰ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছিলে। এই ক্ষেত্ৰত আপোনালোকৰ কোনোবাই আপুনি ডান্স কৰিছিলে, গান গাইছিলে? আপুনি গান গাইছিলে? মই গাইছিলো, কিন্তু মানে আজি মাতটো ইমান এটা হয়, মাতটো হ'লেও এবাৰ আপোনাৰ পৰা নিশ্চয় শুনিব খুজিব আমাৰ। বন্ধু মেলি দে তোৰ দুখনি হাত। এবাৰ জিৰা তোৰ বুকুৰ শীতল চাত বন্ধু। ধন্যবাদ। আৰু এইখিনিতে আহি আমি লগ পাইছোঁ মোৰ সহপাঠী। একেলগে আমি নাটক কৰিছিলোঁ, ডান্স কৰিছিলোঁ আৰু তেওঁলোকক আজি মই তেওঁলোকৰ অনুভৱ কিছু সুধিব খুজিছোঁ। কেনেকুৱা অনুভৱ? আজি দক্ষিণ কামৰূপ মহাবিদ্যালয়ে ইমান ডাঙৰকৈ এখন প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলন পাতিছে। খুবেই সুখী। আজি মই যিটো দেখিছোঁ, আমাৰ জেনেৰেশ্যনতকৈ বেছি আগৰ বহুত পুৰণা 10-12 বছৰ পুৰণা ছাত্ৰ ছাত্ৰী আহিছে। সেইবিলাকক দেখি খুবেই সুখী। আৰু এই অনুষ্ঠানটো যাতে আগলৈও বহুত ডাঙৰ অনুষ্ঠানলৈ পৰিৱৰ্তিত হয়, তাকেই আশা কৰিছোঁ। যাতে এইবোৰ চিৰিত বহিয়ে আড্ডা দিয়া, ডেন্স কৰা, নাটকৰ ৰিহাৰ্চেল কৰা গধূলিলৈকে খুবেই সুকীয়া পৰিৱেশ আছিল সেইবোৰ। আজিকালি বহুত ব্যস্ততা, সকলোৱে ব্যস্ত, কিন্তু সেইবোৰৰ দিনবোৰ মোৰ বহুত মধুৰ, বহুত মনত পৰে। এনেকুৱা কিবা স্মৃতি আছেনে যিটো আপুনি কেতিয়াও পাহৰিব নোৱাৰে মহাবিদ্যালয়খনৰ লগত জড়িত? এটা স্মৃতি বুলি নকওঁ, বহুতেই স্মৃতি আছে। বিশেষকৈ নাটকৰ লগত দক্ষিণ কামৰূপ মহাবিদ্যালয়ত মই বহুত মধুৰ স্মৃতি আছে। ডেন্স হওক, ফ্ৰেচাৰ্ছ হ'লে, এনেকুৱা বহুত স্মৃতি আছে যাক মানে একাষাৰে বৰ্ণনা কৰিব নোৱাৰি। আৰু মই পোনে পোনে যাম মোৰ বন্ধু সীমান্তল। কেনেকুৱা অনুভৱ সীমান্ত? অনুভৱটো বহুত ধুনীয়াই। ইয়াৰ পৰা মই 2021ত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ। আজি 2 বছৰেই হ'ব আহি। তো আজি আহি পেলাই নষ্টালজিক হৈ পৰিছোঁ। ইমান ধুনীয়া এটা পৰিৱেশ। আজি বহুত দিনৰ মূৰত আহিছোঁ, সকলো সহপাঠীক লগ পাইছোঁ। কিছুমান বাৰু অহা নাই, তথাপিও যিবিলাকক লগ পাইছোঁ ভাল লাগিছে সিহঁতক লগ পাই। আৰু মোৰ বান্ধৱী ৰিমলি, কেনেকুৱা অনুভৱ? অনুভৱ বুলি ক'লে ইতিমধ্যে চাগে বহুতে ক'লে কেনেকুৱা অনুভৱ, কিন্তু আজি সঁচাকৈ নষ্টালজিকো হৈছোঁ। আৰু কিছুমানক দেখি ভাল লাগিছে, ছাৰ বাইদেৱে যেনেকৈ আঁকোৱালি লৈছে, আজিও দেখাৰ লগে লগে আহিছে যেনেকুৱা কৈছে, সেইবোৰ লৈ তাৰমানে আগৰ দিনবোৰ যাতে ঘূৰি যাম, যদিও নোৱাৰোঁ ঘূৰি যাম তেনেকুৱা লাগিছে। আৰু কিন্তু পৰিৱেশটো এনেকুৱা ধুনীয়া লাগিছে,
সৰস্বতী পূজাতো যাতে এনেকুৱা মানুহ হোৱা নাই, কিন্তু আজি ইমান এটা ভাল লাগিছে, সেইখিনিয়ে ক'ব বিচাৰিছো। এই দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ এখন চৰ্চিত ঠাই বুলি ক'লে বৃন্দাবন। বৃন্দাবনত আপোনাৰ স্মৃতি কেনেকুৱা আছিলে? বৃন্দাবনত কেতিয়াবা আমি ক্লাছ নকৰিও বৃন্দাবনত বহিছো। বৃন্দাবন বুলি বেলেগ কোনটো ক'তো নাই কলেজ বা তেনেকুৱা, কিন্তু ইয়াতে যে বৃন্দাবন বুলি আছে ডিকে কলেজতে আছে। বৃন্দাবনত বহি তাৰ আমেজ, লগ বন্ধুৰ লগত আমেজ, তাৰ এক বেলেগ সুকীয়া অনুভৱ আছে আমাৰ। এনেকুৱা কিছু স্মৃতি যিটো খুব ভয়ানক আছিলে, মানে দুনাই সেইটো মানে হ'ব নালাগে, দক্ষিণ কামৰূপৰ লগত জড়িত, তেনেকুৱা কিবা স্মৃতি? ভয়ানক বুলি ক'ব ঠিক নোৱাৰি, যিখিনি আছে সকলোখিনি মধুৰে আছে। বাকী ইয়াতে আমি কামো কৰিছো, ৰাতিলৈকেও কাম কৰিছো, ঠিক তেনেকুৱা কিবা কিবি অলপ ঘটনা নোহোৱা নহয়, কিন্তু এতিয়া তাৰমানে ভয়ানক বুলি ক'ব নোৱাৰি, কিন্তু গোটেইখিনি ভালেই আৰু। আজি ইমান দিনৰ মূৰত গোটেইবোৰ লগ লাগিছে, কেনেকুৱা? ভাল লাগিছে, তাৰমানে আগৰ পৰা আমি প্ৰিপাৰেশ্যন কৰি আছিলো যে আজিৰ দিনটোত আহিম। বহুতকে ফোন কৰিছো, কিছুমান আহিব পৰা নাই, সিহঁতক বেয়া লাগিছে, কিন্তু যিখিনিক লগ পাইছো বহুত ভাল লাগিছে, তাৰমানে যে বহুত বেছি ভাল লাগিছে। দক্ষিণ কামৰূপ মহাবিদ্যালয়খন আগুৱাই যোৱাত তোমাৰ কি আৰু আশা? আশাটো বহুতেই আছে এতিয়ালৈকে, কিন্তু যিমানখিনি আছে গোটেইখিনি ইম্প্ৰুভ হৈয়ে আছে। কালচাৰেল হওক বা ইলেকশ্যনৰ ক্ষেত্ৰত আপোনালোকে দেখিবই পাৰিব, ইলেকশ্যন হ'লে এনেকুৱা এটা ইয়াত পৰিৱেশ হয়, চাব লগা পৰিৱেশ এটা হয়, বহুত ধুনীয়া ধুনীয়া, তাৰমানে বহুত ধুনীয়া স্মৃতি সকলোৱে ইয়াৰ পৰা তাৰমানে সামৰি লৈ যায়। এটা কালচাৰেল প্ৰগ্ৰেম যেতিয়া হয়, এতিয়াও চলি আছে, বহুত তাৰমানে সকলোৰে প্ৰতিভা ইমান ধুনীয়াকৈ সুকীয়াকৈ তাৰমানে উৎপন্ন হৈছে, বহুত তাৰমানে ভাল লাগে আৰু। হয়, তুমি এগৰাকী প্ৰাক্তন ছাত্ৰী, হয়। নিশ্চয়কৈ তুমি বিচাৰিবা যে আমাৰ মানে অনাগত দিনবোৰ আমাৰ প্ৰতিষ্ঠানখনে বহুত আগুৱাই যাওক। বিচাৰিম। এনেকুৱা কিবা এটা দিশ আছে নেকি যিটো বিচৰা যে এইটো অকণমান উন্নত হোৱাৰ প্ৰয়োজন? উন্নত মানে এতিয়াতো গোটেইখিনিতে উন্নত হৈছে, শিক্ষা হওক বা সাংস্কৃতিক দিশত হওক। এতিয়া ইয়াৰে এজন এজন ল'ৰা ছোৱালী এনেকুৱা সাংস্কৃতিক দিশত আগুৱাই গৈছে, ইয়াৰ পৰা ওলাই বাহিৰতো বহুত গৈছে। আৰু ইয়াৰ শিক্ষা বুলি ক'বলৈ গ'লে আমি গমেই পাইছোঁ, কৌশিক কলিতা, জ্যোতিকা, তেওঁলোক ইয়াৰ পৰাই পঢ়ি যোৱা। তেওঁলোকৰ শিক্ষা ইমানেই ভাল আছিল, ইমানেই ভাল শিক্ষা দিছে এই কলেজখনে, সেইকাৰণে তেওঁলোকে আজি APSC ক্লিয়াৰ কৰিব পাৰিছে। তেনেকুৱা আৰু আগতে বহুত ওলাব, সেয়াই আশা। এইখিনিতে আমি কওঁ, জয়তু দক্ষিণ কামৰূপ মহাবিদ্যালয়।